নমস্কাৰ, মই মীনাক্ষী। মোৰ কিচেনলৈকে আপোনালোক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে মটৰ পালেং পনীৰৰ ৰেচিপি। ইয়াৰ বাবে মই পালেং শাক এমুঠি লৈছোঁ আৰু এইখিনি মই অকণমান সিজাই ল'ম আৰু যাতে বেছিকৈ সিজি নাযায় সেইটো আপোনালোকে লক্ষ্য ৰাখিব। পালেংখিনি সিজি হৈ গ'ল। এতিয়া মই এইখিনি ঠাণ্ডা পানীত দি দিছোঁ। ঠাণ্ডা পানীত দিলে পালেঙৰ কালাৰটো চেঞ্জ নহয় আৰু এটা ধুনীয়া পেষ্ট বনাবৰ কাৰণে লৈছোঁ। আনফালে মই কেৰাহীত মিঠাতেল দি দিছোঁ, তেজপাত দিছোঁ, শুকান জলকীয়া দিছোঁ আৰু লং ইলাচি, ডালচেনি দি দিছোঁ। আৰু মই পিঁয়াজ কাটি থৈছিলোঁ, দুটা ডাঙৰ পিঁয়াজ লৈছোঁ আৰু আপোনালোকে নিজৰ জোখ অনুসৰি ল'ব। আৰু এইখিনি অকণমান ভাজিম যেতিয়ালৈকে পিঁয়াজৰ কালাৰটো চেঞ্জ নহয়। লগতে মই নিমখ অলপ দি দিছোঁ। নিমখ দি আদা নহৰু পেষ্ট এচামুচ দিছোঁ আৰু এইখিনি আকৌ এবাৰ ভাজি লৈছোঁ। মছলাৰ ভিতৰত মই লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জালুকৰ গুড়ি আৰু হালধি অকণমান দি দিছোঁ। হালধিটো নিদিলেও কথা নাই। মই সৰু বিলাহী দুটা কাটি লৈছিলোঁ আৰু সেইখিনিও একেলগে পিঁয়াজৰ লগত ধুনীয়াকৈ লগ হোৱাকৈ ভাজি লৈছোঁ আৰু অকণমান লাগি যোৱা যেন হৈছে মই অলপ পানী দি দিছোঁ। এতিয়া মই পালেঙৰ পেষ্টখিনি দি দিম। পালেঙৰ পেষ্টটো খুব ধুনীয়া হৈছে দেখিবলৈ আৰু এইখিনি যাতে পিঁয়াজ আৰু বিলাহীৰ লগত ধুনীয়াকৈ মিক্স হৈ যায় মই অকণমান ভাজি লৈছোঁ। এইদৰে 2-3 মিনিট ভাজি উঠি মই ইয়াতে মটৰ দি দিছোঁ। মোৰ ফ্ৰেছ মটৰ নহয়, টেমাত যে পায় তেনেকুৱা মটৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ফ্ৰেছ মটৰো ল'ব পাৰে আৰু অকণমান পানী দি দিছোঁ। গ্ৰেভিটো ঘন হৈ আহিছে। মই এতিয়া ইয়াতে পনীৰখিনি দি দিছোঁ আৰু পনীৰখিনি অকণমান লৰাই দিছোঁ আৰু 2 মিনিটৰ বাবে ঢাকনি লগাই দিলোঁ আৰু ঢাকনি খোলাৰ পিছত মই ইয়াতে গাখীৰ দি দিছোঁ। আপোনালোকে ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। মোৰ ক্ৰীম নাছিলে গতিকে গাখীৰ দি দিছোঁ আৰু এইদৰে মোৰ মটৰ পালেং পনীৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ পৰিৱেশন কৰিম আৰু আপোনালোকে এনেদৰে খাইছে। তথাপি মোৰ যদি খোৱা নাই মোৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰিব, কেনেকুৱা লাগে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে নতুন এটা ৰেচিপিৰ সৈতে পুনৰবাৰ লগ পাম। ধন্যবাদ।